হেল্ল' গাইজ, আজি মই মোৰ পুনৰ এটি ভিডিঅ'লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ আমাৰ আপোন বিদ্যালয়খনলৈ। যিহেতু বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষ পালন কৰা হৈছে। সঁচাকৈ সেই অতীতৰ দিনবোৰ যে মনত পৰিলে কিমান ভাল লাগে নহয় জানো। স্কুলৰ দিনবোৰ, যিহেতু কৈশোৰ আৰু শৈশৱ কালটো আমি সেইখন স্কুলতে পাৰ কৰি আহিছোঁ। কিমান যে মনোমোহা দৃশ্যৰে ভৰি আছে বিদ্যালয়খনে। সেই অতীতৰ দিনবোৰ মনত পৰিলে আজিও বহুত বেছি ভাল লাগে। এয়া আমাক অলপ খোৱাৰ ব্যৱস্থা কৰি দিছে প্ৰাক্তন ছাত্ৰীসকলৰ বাবে। সেয়াও আমাৰ ভাগ্য বুলিয়ে ক'ব লাগিব, যিহেতু আমি ইমান বছৰ পিছত গৈও যে আমি কিবা এটা যে পাইছোঁ তাত। এয়া মই বাহিৰৰ দৃশ্যটো অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া মোৰ প্ৰিয় সখী কেইজনীৰ লগত মই অলপ সঁচাকৈ ইহঁতকেইজনীক দেখিলে যে মোৰ সেই অতীতৰ দিনকেইটালৈ ইমান ঘূৰি যাবৰ মন যায় নহয়। কিমান যে স্মৃতি জড়িত হৈ আছে সেই অতীতৰ দিনকেইটাৰ লগত। কিমান ভাল লাগে যেতিয়া সিহঁতকেইজনীক লগ পাওঁ, প্ৰাণ খুলি কথা পাতিব পাৰোঁ আমি। ইজনীয়ে সিজনীৰ মনৰ কথা যেতিয়া বুজি পাব লওঁ, কিমান যে ভাল লাগে। এক বুজাব নোৱাৰা স্মৃতি হৈ ৰৈ আছে সেইবিলাক। সেয়া মই আৰু বেছি দীঘলীয়া নকৰোঁ, মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কিবা যদি ভুল হ'ল ক্ষমা কৰিব। আজিলৈ বাই বাই, আকৌ লগ পোৱাৰ আশাৰে।